নমস্কাৰ জনপ্ৰিয় বাইক নিৰ্মাতা কোম্পানী হিৰোই আজি অলপ দিনৰ আগৰ পৰা এক নতুন টেকনলজি মুকলি কৰিছে যাক কোৱা হয় i3s টেকনলজি যি টেকনলজিৰ জৰিয়তে তেওঁলোকে ঘোষণা কৰিছে যে তেওঁলোকে বাইকসমূহ ইকো ফ্ৰেণ্ডলি অৰ্থাৎ তেল কম খোৱা আৰু তেল কম ব্যৱহাৰ হোৱা কৰি তুলিছে গতিকে আমি আজি আলোচনা কৰিম i3s টেকনলজি কি আৰু ই কেনেদৰে কাম কৰে তাক আমি প্ৰেক্টিকেল হিচাপে দেখুৱাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি দেখুৱাম i3s টেকনলজি কেনেধৰণে কাম কৰে আমি প্ৰথমতে এই বাইকখন আমি চালোঁ বাইকখন কোনো ধৰণৰ ষ্টাৰ্ট হোৱা নাই তাৰপিছত আমি চালোঁ ইয়াত i3s টেকনলজি নামৰ যিটো ছুইচ হে অন হৈ আছে নে নাই অফ অন আমি অন কৰি ল'লোঁ ইয়াৰ পিছত আমি বাইকৰ যি চাবি অন কৰিলোঁ ষ্টাৰ্ট প্ৰদান কৰিলোঁ ইয়াৰ পিছত আমি চাম আমি ইয়াত গিয়াৰ দি দিম ক্লাছ এৰিলোঁ বাইকখন চলি আছে ধৰা হওক আমি কোনো ৰাস্তাত ট্ৰেফিক জামৰ বাবে বাইকখন ৰখাবলগীয়া হ'ল অফ কৰিলোঁ নিউট্ৰেল হ'ল এতিয়া চাব নিজে নিজে বাইকখনৰ ষ্টাৰ্ট অফ হৈ গৈছে এতিয়া আমি পুনৰ যেতিয়া বাইকখনৰ ষ্টাৰ্ট দিম তেতিয়া আমি কিন্তু চেল্ফ অথবা কিক মৰাৰ প্ৰয়োজন নাই তেতিয়া আমি জাষ্ট ক্লাছডাল দবালেই ষ্টাৰ্ট হৈ গ'ল গতিকে এয়াই হৈছে i3s টেকনলজি গম পালোঁ i3s টেকনলজি কি আৰু ই কেনেদৰে কাম কৰে গতিকে বন্ধুসকল i3s টেকনলজিৰ কথা ক'বলৈ গৈ হিৰোয়ে ঘোষণা কৰিছে যে i3s টেকনলজি হৈছে এক ইকো ফ্ৰেণ্ডলি টেকনলজি যাৰ জৰিয়তে আমাৰ বাইকসমূহ তেল কম খাব আৰু লগতে আমাৰ বাইকসমূহ ইকো ফ্ৰেণ্ডলি হৈ উঠিব গতিকে অবভিয়াছলি এইটো এটা ভাল টেকনলজি ভাল কথা আমাৰ কাৰণে আমাৰ সোসাইটিৰ কাৰণে আমাৰ সমাজৰ কাৰণে গতিকে বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব